অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙৰ আত্মসমৰ্পণ। কাণত ধৰি ক্ষমা খুজিলে অৰবিন্দ সিঙে। অসমীয়া ভাষাক অপমান কৰা অৰবিন্দ সিঙৰ মুখত জয় আই অসম ধ্বনি। যোৱা 30 মাৰ্চৰ নিশা এক ফোন কলৰ যোগে অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙে আজি তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। গ্ৰেপ্তাৰ হোৱাৰ পাছতেই অৰবিন্দ সিঙে নিজৰ ভুল স্বীকাৰ কৰে সংবাদ মাধ্যমৰ আগত। অৰবিন্দ সিঙক তিনিচুকীয়া সদৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে তিনিচুকীয়াৰ ডেলিভাৰী বয় এজনক অসমীয়া ভাষাত কথা কোৱাৰ বাবেই অসমীয়া ভাষাক অপমান কৰি কটু মন্তব্য কৰিছিল অৰবিন্দ সিঙে। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যতে বিতৰ্কিত অৰবিন্দ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠনে। জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ দিছোঁ যে আমি গোৰ্খা ছাত্ৰ সন্থাৰ লগতে আমাৰ তিনিচুকীয়া দল সংগঠনে সময়সীমা বান্ধি দিয়াৰ পিছত সময়সীমা উকলি যোৱাৰ আগতে তেওঁ যাতে এই কালপিটটো কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। লগতে আমি ক'ব বিচাৰিছোঁ যে তেওঁক অকল কৰায়ত্ব কৰিলে কিন্তু আজি যোনটো তিনিচুকীয়াৰ বাতাবৰণ এটা এই অডিঅ' ক্লিপ দি যোনটো সৃষ্টি হৈছিলে সেইটো শান্ত হ'ব বুলি কিনে আমি নাভাবোঁ। সেইকাৰণে তেওঁ যাতে আৰক্ষী প্ৰশাসনে এনেকুৱা ব্যৱস্থা এটা বনাই দিয়ে যাতে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খুজি কিনে যাতে মানুহখিনিও অলপ শান্ত হোৱা এটা পৰিৱেশ এটা যাতে আৰক্ষী প্ৰশাসনৰ ফালেদি সুবিধা দিয়ে। আৰু লগতে আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি ক'ব বিচাৰিছোঁ আৰু অন্তিমবাৰ ক'ব বিচাৰিছোঁ যে অনাগত দিনত যদি অসমীয়া ভাষা কলা সংস্কৃতি লৈ কিনে যদি কোনোবাই এনেকুৱা মন্তব্য যদি প্ৰদান কৰা আমি দেখা পাওঁ, কিন্তু অহা দিনত কিন্তু তেতিয়াহ'লে কিন্তু পৰিৱেশ কিন্তু ইয়াতকৈ ভয়ানক হ'ব বুলি কিনে আমি সকীয়াই দিব বিচাৰিছোঁ। আমি যোৱাকালি পুলিচ প্ৰশাসনক 12 ঘণ্টা সময় বান্ধি দিছিলোঁ আৰু এতিয়ালৈকে তেখেতক কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছে জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনে। আমি এতিয়া এটা বিচাৰিছোঁ যে তেখেতে ৰাজহুৱাকৈ যেতিয়ালৈকে ক্ষমা নোখোজে আমি তেখেতে ক্ষমা নোখোজা পৰ্যন্ত আমি মানি নলওঁ। যিহেতু তেখেতে আইনী প্ৰক্ৰিয়াই যি শাস্তি পালেও তেখেতে ওলাই অহাৰ পাছতো কিন্তু তিনিচুকীয়াবাসী ৰাইজৰ মনত যে ক্ষোভ থাকি নাযাব তেনে কোনো কাৰণ নাথাকে। সেই হেতুকে আমি বিচাৰিছোঁ যে তেখেতে ৰাজহুৱাকৈ ক্ষমা খোজক।